ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। এতিয়া সময় নিশা ৮ বাজিছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই জুনমণি দত্ত। দেশৰ সমাগত স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী। স্বাধীনতা দিৱস উদযাপনৰ বাবে চলা প্ৰস্তুতিৰ সমান্তৰালভাৱে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰতো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। জিলাখনৰ অন্তৰ্গত অঞ্চলসমূহত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহয়, তাৰ বাবে জিলাখনৰ আৰক্ষীয়ে দিনে নিশাই সঘন টহল অব্যাহত ৰাখিছে। জিলা আৰক্ষীয়ে ৰাজপথকে আদি কৰি বিভিন্ন ঠাইত নিয়মীয়া তালাচী অব্যাহত ৰাখিছে। ইপিনে জিলাখনৰ সদৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব লগা জিলাখনৰ কেন্দ্ৰীয় স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি তুংগত উঠিছে। লখিমপুৰ জিলা সদৰক প্লাষ্টিকমুক্ত এলেকা হিচাপে ঘোষণা কৰিছে লখিমপুৰ জিলা প্ৰশাসনে। জিলাখনৰ চুকুলিভৰীয়াৰ সন্মিলন কেন্দ্ৰত যোৱা 15 জুলাইত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিৰ অধ্যক্ষতাত অনুষ্ঠিত সভাৰ সিদ্ধান্ত মৰ্মে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত প্লাষ্টিক নথকা এলেকা হিচাপে ঘোষণা কৰা হৈছে। আগন্তুক স্বাধীনতা দিৱস উদযাপনস্থলীৰ লগতে এই এলেকাসমূহ প্লাষ্টিকমুক্ত এলেকা হিচাপে ঘোষণা কৰাৰ কথা প্ৰকাশ কৰিছে জিলাখনৰ অতিৰিক্ত আয়ুক্ত গৌতম প্ৰিয়ম মহন্তই। লখিমপুৰ জিলাৰ বিহপুৰীয়া শিক্ষাখণ্ডৰ অধীনৰ ভলুকাগুৰিৰ দেৱেচুথান জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বহু পুৰণি নথিপত্ৰ উইপোকে খাই অনিষ্ট কৰাৰ বাতৰি পোৱা গৈছে। যোৱা 9 আগষ্টত প্ৰয়োজনত সেই নিৰ্দিষ্ট আলমাৰীকেইটা খোলাত উইপোকে অনিষ্ট কৰাৰ কথা পোহৰলৈ আহে। সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছৰ লখিমপুৰ জিলা সমিতিয়ে যোৱা 9 আগষ্টত আনুষ্ঠানিকভাৱে এখন এম্বুলেন্স সেৱা মুকলি কৰে। নগৰৰ সমীপৰ পেটুকাজানস্থিত চুকাফা সমন্বয় ক্ষেত্ৰত থকা আটাছৰ জিলা কাৰ্যালয় প্ৰাংগণত দুখীয়া ৰোগীসকলৰ সহায় হোৱাকৈ এই এম্বুলেন্স সেৱা মুকলি কৰা হয়। লখিমপুৰ জিলাৰ কেবি ৰোডৰ সমীপত কালি বিদ্যুৎপৃষ্ঠ হৈ একেটা পৰিয়ালৰ দুগৰাকীকৈ ভাতৃৰ কৰুণ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। নুৰ আলম গাজী নামৰ ব্যক্তিজন বিদ্যুৎপৃষ্ঠ হোৱাত তেওঁৰ জীৱন ৰক্ষা কৰিবলৈ গৈ মৃত্যুক আঁকোৱালি লয় তেওঁৰেই জ্যেষ্ঠ ভাতৃ আব্দুল কাদিৰ গাজীয়ে। উল্লেখ্য যে কালি পুৱাৰ ভাগত জ্যেষ্ঠ ভাতৃয়ে ঘৰৰ সমীপত নুৰ আলম গাজী পৰি থকা দেখা পাই বচাবলৈ গৈ নিজেও বিদ্যুৎপৃষ্ঠ হয়। সমগ্ৰ ঘটনাটি স্থানীয় লোকে দেখা পাই ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও দুয়ো ভাতৃৰ মৃত্যু হয়। উত্তৰ লখিমপুৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ আতিথ্যত বগীনদী গজাই মনাই ক্ষেত্ৰত যোৱা 9 আগষ্টত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উত্তৰ মণ্ডলৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উত্তৰ মণ্ডলৰ সভাপতি ত্ৰিদীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখনি। এই সাংগঠনিক সভাখনিত ৰাজহুৱা খণ্ডৰ বৰ্তমানে বন্ধ হৈ পৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ সন্দৰ্ভত চৰকাৰী বিদ্যালয়ৰ অৱনমিত শিক্ষাৰ মান, মাধ্যম আৰু শিক্ষাৰ গুণগত মানদণ্ড কেনেকৈ উন্নীত কৰিব পাৰি সেই বিষয়তো আলোচনা অনুষ্ঠিত হয়। লখিমপুৰ জিলাৰ বগীনদীৰ 2 নং লালপানী উচ্চ মাধ্যমিক বিদ্যালয়ত জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছাম চমুকৈ জাফাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু বিদ্যালয়খনিৰ সহযোগত যোৱা 9 আগষ্টত সৰ্পদংশন তথা চিকিৎসা আৰু জীৱনভিত্তিক শিক্ষা সন্দৰ্ভত এখনি সজাগতামূলক সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াই সৰ্পদংশনৰ চিকিৎসা আৰু জীৱনভিত্তিক শিক্ষা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। অলপতে লখিমপুৰ জিলাৰ বিহপুৰীয়া ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত বিহপুৰীয়াৰ প্ৰবীণ ক্ৰীড়া সন্থাৰ সভাপতি গোলাপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখনি গুৰুত্বপূৰ্ণ সভাত জিলাৰ প্ৰবীণ ক্ৰীড়া সন্থাৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অহা 11 আৰু 12 অক্টোবৰত প্ৰবীণ ক্ৰীড়া প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। দুদিনীয়াকৈ বিহপুৰীয়া আঞ্চলিক প্ৰবীণ ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰতিযোগিতাখনি বিহপুৰীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। যোৱা 10 আগষ্টত লখিমপুৰ জিলাৰ শক্তিপীঠ পদুমণি আই থানৰ ৰাজহুৱা ভৱনত উকাৰ অল আছাম সপ্তম ৱাডু ৰিঅ' কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়। লখিমপুৰ জিলা কাৰাটে ড' এছ'চিয়েশ্যন আৰু ধেমাজি জিলা কাৰাটে ড' এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত চেম্পিয়নশ্বিপত লখিমপুৰ আৰু ধেমাজি জিলাৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। এই চেম্পিয়নশ্বিপত পদক লাভ কৰা খেলুৱৈসকলে গোৱাত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। লখিমপুৰ জিলাৰ ক্ৰীড়া সংগঠন হাৰমতিৰ বাঁহবাৰীৰ ৰেইনব' ক্ৰীড়া সংস্থাৰ উদ্যোগত আয়োজিত সূৰ্যকমল হাজৰিকা সোঁৱৰণী ৰেইনব' চেলেঞ্জ কাপ ফুটবলৰ যোৱা 9 আগষ্টৰ উদ্বোধনী খেলত অডেক্স ফুটবল একাডেমীয়ে জয়লাভ কৰে। নৈশ ফুটবল খেলখন উদ্বোধন কৰে
হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কৰ্ণকান্ত দাসে আনহাতে দ্বিতীয়খন খেলত ডুবিৰ জেনিচিছ ফুটবল ক্লাব জয়ী হয় শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত ধন্যবাদ শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে এয়া ৰেডিঅ' লখিমপুৰ আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী আজিৰ অনুষ্ঠানত আমি লগ পাইছোঁ লখিমপুৰৰ এগৰাকী প্ৰাক্তন সৈনিক অৰ্গেন বাদক আৰু অনাতাঁৰ শিল্পী শ্ৰীযুত সত্যনাথ ফুকনক আজি আগবঢ়োৱা হৈছে চতুৰ্থটি খণ্ড যোৱা তিনিওটি খণ্ডত শিল্পীগৰাকীয়ে আত্মকথাৰ উপৰিও কিছু হাস্য ব্যংগাত্মক কথাৰে আমাক হাঁহিৰ খোৰাক যোগালে আহকচোন আমি আজি পৰৱৰ্তী খণ্ডলৈ আগবাঢ়োঁ শুনো তেখেতৰ মুখেৰে তেখেতৰ মনৰ কথা মই যেতিয়া আমাৰ কলিতা গাঁৱত মানে প্ৰথম সেই মোৰ যেতিয়া জন্ম হৈছে 1946 চনৰ 31 জুলাইত আৰু মোৰ পিতৃ দেৱতা আছিলে স্বৰ্গীয় শান্তিৰাম ফুকন বায়ন তেখেতে মানে আমাৰ এটা দুখীয়া পৰিয়াল আৰু তথাপিও দুখীয়া পৰিয়াল আৰু মাতৃ আছিলে প্ৰয়াত বিমলী ফুকন মই এতিয়া আমাৰ লখিমপুৰ জিলা মানে এতিয়া বৰ্তমান আমাৰ কলিতা গাঁৱতে আছোঁ আৰু মই ভাৰতীয় সেনাবাহিনীত গৈছিলোঁ 1962 চনৰ চীন ভাৰতৰ যুদ্ধৰ পিছতে তেতিয়া মানে এটা এমাৰ্জেঞ্চিত মানে অৰ্ডাৰ আহিছিলে যে কোনোবাই যদি ভাৰতৰ সেৱা কৰিবৰ কাৰণে আগবাঢ়ে তেতিয়া মোৰ মানে মনটো উঠলি গ'ল মই সম্পূৰ্ণ শিক্ষা সাং নকৰিলোঁ তথাপিতো মই গুচি গ'লোঁ যোৱাৰ পিছত গৈ তেতিয়া মানে তাতে আৰ্টিলাৰী ডিভিজনত হেৰিয়াত চাকৰি কৰিলোঁ আৰু কৰোঁতে 1965 চনৰ যুদ্ধ মই পালোঁ তাই সেই যুদ্ধত আমাৰ আৰ্টিলাৰী বাহিনীয়ে আমাৰ মানে ভাল কাম কৰাৰ কাৰণে তেখেতৰ আমাৰ ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰালয় অৰ্থাৎ তেখেতে মানে আমাক এটা সন্মান দিলে সেই সন্মানটো হ'ল ৰক্ষা মেডুল দেশ মানে ৰক্ষা কৰিবৰ কাৰণে গৈছিলোঁ কাৰণে ৰক্ষা মেডুল দিলে আৰু তাৰপিছত মই বাংলাদেশ যুদ্ধও পাইছোঁ তাতো মানে আমাৰ ভাৰতবৰ্ষৰ 25 বছৰীয়া চিলভাৰ জুবিলি হ'ল তেতিয়া সেই পদকো মই স্বাধীনতা পদকটো পাইছোঁ পোৱাৰ পিছত মই বিশেষ কাৰণবশতঃ মই ভলণ্টিয়াৰলি মানে ঘৰলৈ আহিবলৈ অহাৰ পিছতেই মোৰ মানে প্ৰয়াত নিজৰা কবি গুণৰাম নাথ দেৱক লগ পালোঁ তেখেতে আকৌ খগা তেতিয়া মানে ইয়াত মধ্য ইংৰাজী বিদ্যালয়ৰ মানে হেডমাষ্টাৰ পণ্ডিত আছিলে আৰু তেখেতে মোক ক'লে সেই আমি এখন হাইস্কুল ষ্টাৰ্ট দিবলৈ গৈছোঁ তাত শিক্ষকতে লাগে এতিয়া তুমি তোমাৰতো এতিয়া বৰ্তমান তোমাৰ মেট্ৰিকুলেট আৰু হিন্দীওতো মই BA পাছ গতিকে মোক সেইখিনিত তেখেতে লৈ গ'ল লৈ যোৱাৰ পিছত মানে হিন্দী বিভাগতে মোক মকৰল কৰিলে আৰু তাৰপৰা মই মানে তাত অবৈতনিক হিচাপে মই 3 বছৰ খাটি মানে স্কুলখন মানে প্ৰতিষ্ঠা কৰিলোঁ আমাৰ লগৰীয়া বন্ধু বান্ধৱ আছিলে এতিয়া হেডমাষ্টাৰ ৰিটায়াৰ হ'ল এতিয়া আনন্দ বৰা তাৰপৰা হৰেণ বৰা আছিলে সহকাৰী তাৰপিছতে আপোনাৰ যজ্ঞেশ্বৰ বৰা তাৰপিছতে আমাৰ তিলক বৰা তাৰপিছতে ইন্দ্ৰ বৰা হেডমাষ্টাৰ আছিলে সেইসকললৈ আকৌ গৌৰী গগৈ আছিলে এই মানে আৰু মহেশ মহন্তক মই লগ পালোঁ তাতে ME বিভাগত আছিলে মই বহুত ভাল মানুহ লগ পাইছোঁ আৰু নিৰদা সোণোৱালো প্ৰয়াত হৈ গৈছে তেখেতৰ লগতো আছিলোঁ আৰু ইমান মৰম চেনেহে আমি সেই 3 বছৰ কটাব তাৰ অবৈতনিক হিচাপে তেতিয়া হঠাৎ খবৰ আহি গ'ল অসম গৃহৰক্ষী বাহিনীৰ ইনষ্ট্ৰাক্টৰ পদত মানে মানুহ লাগে আগৰ মানে সামৰিক বাহিনীত কোনোবা থকা তেতিয়া মোক ফটকৈ চিলেকশ্যন কৰিলে এজন অফিচাৰ আহি মই বোলো ইয়াতে অবৈতনিকে থকাতকৈ মই লাহেকৈ গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষক হিচাপে মই মকৰল হ'লোঁ গুৱাহাটীত তাৰপিছত মই লখিমপুৰতো মানে ট্ৰেইনিং শিকাবৰ কাৰণে আহিছিলোঁ তাত থাকোঁতে তাৰপিছত তাত আপোনাৰ দৰমহাটো বহুত কম আছিলে তেতিয়া আকৌ অৰুণাচল প্ৰদেশ পুলিচ তেতিয়া মানে হেৰিয়াত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে সেই সময়তে 77 চনত মোক এজন মানুহে খবৰ দিলে বোলে অৰুণাচল পুলিচত আমাৰ প্ৰাক্তন সৈনিক দৰকাৰ হৈছে মই তেতিয়া আমাৰ তালৈ
ক'লে গুচি গ'লোঁ যোৱাৰ লগে লগে মোক চিলেকশ্যন কৰিলে আৰু মই MT বিভাগত মই যিবিলাক মেকানিকেল ট্ৰেন্সপৰ্ট সেইবিলাক মই বিভাগতে মই মেকানিক আছিলোঁ আৰু মানে এৰিয়াত মই আগতে আৰ্মিত শিকা ড্ৰাইভিঙো আছিলে সেইবোৰ মোৰ প্ৰতিভাখিনি চাই পেলাই তাৰপৰা চাৰ্টিফিকেটখিনি চাই তেওঁলোকে ফটাফট মোক তাতে ভৰ্তি কৰিলে ভৰ্তি কৰাৰ পিছত মই তাৰপিছত ফায়াৰ ব্ৰিগেডতো মানে এটেচ হৈ আছিলোঁ সেইবিলাক মই ফায়াৰ অপাৰেটিং মানে মোৰ ট্ৰেইনিং আছিলে মানে তাৰপিছত মই হঠাৎ মানে কি হ'ল তাত চাকৰি কৰি কৰি মানে মোৰ 58 বছৰ পূৰা হ'ল 2004 চনৰ 31 জুলাইত তেতিয়া মোৰ মানে ৰিটায়াৰ হৈ গ'ল ৰিটায়াৰ হওঁতে তেতিয়া মই 5th পে কমিশ্যনতে ৰিটায়াৰ হ'বলগীয়া হ'ল তাৰপিছত কিছুদিনৰ পিছত আকৌ 6th পে কমিশ্যন আহিলে সেইটো মই কভাৰ কৰিব নোৱাৰিলোঁ তথাপিতো মই দেশৰ সেৱা কৰি আছোঁ আৰু মোৰ সেইখিনি থাকোঁতে কালচাৰবিলাক অৰুণাচলৰ মই বিভিন্ন জেগাত গৈছোঁ বিভিন্ন ভাষাত গান গাওঁ তেওঁলোকক মানে তেওঁলোকৰ চলুং ফেষ্টিভেল হয় তাৰপিছত আপোনাৰ মপিন ফেষ্টিভেল হয় তাৰপিছত এবাৰ নিকম ফেষ্টিভেল হয় আৰু সেইটো আপোনাৰ বহুত ধৰণৰ তেওঁলোকৰ উৎসৱ আছে আৰু সেই উৎসৱবিলাকত মই মানে জইন কৰোঁ খুব ভাল পাইছিলোঁ আৰু অসমীয়া বিহুটো থাকেই আমাৰ অসমীয়া বিহু কালচাৰত মই বিহু গীত গাওঁ বিহু মানে নৃত্য নাটিকা চববিলাক দেখুৱাব পাৰোঁ আৰু সেইবিলাক মানে মই ইয়াত দূৰদৰ্শন যোগে ইউটিউবৰ যোগে মই কিছুমান মানে পৰিৱেশন কৰিছোঁৱেই এতিয়া মোৰ কথা হ'ল মই মানে যিমানেই কৈ থাকে ওৰকে নপৰে এতিয়া সমাজ এখনক আমি মানে আগবঢ়াই নিবৰ কাৰণে মানে উঠি অহা প্ৰজন্মক আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰক আমি গীত মাত শিকাই তেওঁলোকক ভাল কথা শিকাব লাগে আৰু এতিয়া মোবাইল ফোনৰ যুগ মোবাইল চাই পেলাই বহুত ল'ৰা ছোৱালী বেয়াই হৈছে চকু তকু বেয়া হৈ যায় সেইকাৰণে সেইবিলাকৰ পৰা মানে দূৰত থাকিবৰ কাৰণে মই মোৰ ফালৰ পৰা মই অনুৰোধ জনাওঁ আৰু মই অসম সাহিত্য সভাৰ লগতো মই জড়িত আজীৱন সদস্য আমাৰ ঘৰুৱা মেলৰ লগতো জড়িত গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ ৰাইজক শুভেচ্ছা জনাইছোঁ আকৌ আপোনালোকক যাতে মই লগ পাওঁ কিন্তু মোৰ এতিয়া বৰ্তমান 31 জুলাইৰ দিনা মোৰ এতিয়া 79 পাৰ হৈ মানে 80ত ভৰি দিম বোলে 80 বছৰীয়া হ'ম এতিয়া 80 বছৰীয়া এজন জ্যেষ্ঠ নাগৰিক লখিমপুৰ জিলাৰ জ্যেষ্ঠ নাগৰিক মই আজীৱন সদস্য ধন্যবাদ শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱীৰ শিতানত সত্যনাথ ফুকনৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ তথা অন্তিম খণ্ডতে শুনিলে বাণীবন্ধনত আছিল ৰিণ্টু শইকীয়া আৰু সম্পাদনাত ৰুবুল হাজৰিকা কাইলৈ জিলাখনৰ অন্য এগৰাকী অতিথি শিল্পী আমাৰ শিল্পীৰ পৃথিৱী অনুষ্ঠানত উপস্থিত থাকিব আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত কাইলৈ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিয়ক শুভৰাত্ৰি